আমার নাম ঝর্ণা সিং। কি হয়েছিল? ও আমার ঘরে গেল, কবিতা পাল ঘরে যায় বলল, কাকিমা আমাকে টাকা দাও, কালকে আমি দিতেছি। পরে 3,75,000 নিয়ে আসলো। পরে আমার ছোট ছেলে দিল 1 লাখ, বড় ছেলে আবার মধুর অ্যাকাউন্টে 1 লাখ পাঠিয়ে দিল। টোটাল আপনার কত গেছে? 5 লাখের উপরে গেছে। এখন এদের বাড়িতে আছেন? এদের বাড়িতে আসতাম, আইসা ঘুরে যাইতাম, কত কাকিমা দিব, চিন্তা করলো না, আমি টাকা পাইলেই তোমার হলো সুদে আসলে 10 লাখ দিয়ে দিব। 10 লাখ তো এমনি বইলে থেকে যে নিপাপসা হলো। এখন খোঁজ নাই? এখন তো কোনো খবরে নেই, খোঁজ নাই, কোনো খোঁজ পাই না। কষ্টের টাকা ছিল? হ্যাঁ, কষ্টের টাকাই তো, মানে ওর ইন্টারেস্ট আমরা 1 টাকাও পাই নাই। আমাদের হ্যান্ড ক্যাশ দিছি ঘরের থেকে। নাম রাখি চন্দ্র। মোর মার পড়া আগতে কিবা তার হাজবেন্ড 1 লাখ টাকা নিছিল, তার পিছনে তেও 50,000 দুইবার নিছে, তার পিছনে একবার 60,000 টাকা নিছে। নিয়ার পিছনে তেও আকৌ এদিন বৰপেটাত গৈছে, মোক ফোন কৰি গৈছে 20,000 টাকা লাগে বুলি। মই কৈছো মই এতিয়া ক'ৰ পৰা দিম। তেওঁ কৈছে কিবা সোণাটো বন্ধক দিলে ভাল হ'ব। পিছতে মই সোনা বন্ধক দিছো 20,000 টাকা। তাৰ পিছতে আৰু তাৰ ঘৰতে কিবা আমাৰ এৰি আছে, তাৰ ঘৰতে মোৰ কাণৰ পৰা কাণৰ খুলি লৈছে, লৈছে। এতিয়া মানে মই তো তাইতো গৈছে, তাই জিম্বা লৈছে, এতিয়া মই তাক ধৰিছো মোৰ কানেক্টটো দিব লাগে এইটোৱে। আৰু মোৰ ভাইৰ পৰা 30,000 টাকা লৈছে, মোৰ ভাইৰ বন্ধুৰ পৰাও 20,000 40,000 টাকা লৈছে। মানে আমাৰ টোটাল এমাউন্ট 3,60,000 টাকা। মোক কৈছে কিবা তোমালোকে গরিব মানুহ, টকাটো দিলে আমি 10 লাখ টাকা বনাই দিম। কেনেকে দিব এইটো সিয়ে জানে, মইতো নাজানো, আমাক তো কোৱা নাই। আৰু কৈছে এইবিলাক জানিব নালাগে, তুমি টকাটো দিলেই হ'ল আৰু আমি টকা বনাই দিম। মই ভাবিছো বহুত মানুহ আহে লেনদেন কৰে, ভালেই আছে, শুনিছো কিবা মানে লেনদেনটো ভাল, সেইকাৰণে আমিও দিছো, গরিব মানুহ অলপ টাকা আহিব। আমাক কৈছে যে বঙাইগাঁৱত তাৰ কিবা বিজনেস পাৰ্টনাৰ আছে বান্ধৱী, আৰু তাৰ মালিক আছে হায়দৰাবাদত মুছলিম, আৰু ইয়াৰ ভিতৰতে তাৰ মামা আছে, তাৰ মামাৰ লগত তাৰ দাদাৰ লগত ইয়ে জড়িত আছে, মানে কামটো তাৰ বান্ধৱী কিবা বৰপেটাত তাত ধনলক্ষ্মী ফাণ্ড আছে, তাত মানিক CSPৰ পৰা তাই লেনদেনটো কৰে। এইটোৱে আমি জানো, ইয়াতকৈ বেছি আমি নাজানো। এতিয়া মানে এনেকুৱা অৱস্থা হৈছে, মানে আমাৰ মা আৰু হাৰ্ট এটেক কৰিবই। বহুত কষ্টের পয়সা দিছে মোর মা। যদি কিবা মানে তাক পায় আৰু খুঁজি দেয়, তেনেহলে আমাৰ ফালৰ পৰা সবে 10,000 20,000 মানে কিবা কৰি তাক মানে যিয়ে খুঁজি দিব, তাক 1 লাখ টাকা আমাৰ ফালৰ পৰা পুৰস্কাৰ দিয়া হ'ব। কিমান মানুহ আগতে তো আমি জানা নাছিলো, কিমান মানুহ এতিয়া তো দেখি আছো, বহুত মানুহ, মানে আমাৰ গোসাইগাঁৱৰ প্ৰায় বহুত আছে। আৰু তাই আমাক কৈছে যে তার 10 কোটি টাকার বিজনেস। আমাক কৈছে আমার 1-2 কোটি নহয়, কিছুমানে জানে 5-6 লাখ টাকা, কিছুমানে জানে 1-2 কোটি টাকা, কিন্তু আমার তো 10 কোটি টাকার বিজনেস। এই কবিতা নামৰ মহিলাগৰাকী আমাৰ ইয়াতে কি বোলে কিবা এটা বিজনেস কৰে, বিজনেস কৰি কৈ কিনে পইচা লাগে বুলি কয়। এই ফাৰ্ষ্ট টাইম অলপ পইচা ললে, পইচা লৈ এটা কি বোলে ইৰ বিজনেস আছে বৰপেটাত, ই দাদাই লগ আছে, ই দাদাই কৰে বৰপেটাত, আৰু ই হায়দৰাবাদত কিবা কোম্পানী আছে, এনেকুৱা কৰি কাম কৰে। কৰি কিনে ই কি কৰে, পইচা লৈ কিনে মানে অলপ বেছি দিম কৈ কিনে পইচাটো দিয়ে, আৰু ডেট মতন এই পইচাটো লৈও আহি কিনে ই আৰু এই পইচাৰ লগত বেছিকে পইচা লয়। আৰু মানে আজি যদি সাপোজ 2 লাখ দিলো, অহাকালি ইন্টারেস্ট সহকাৰে আনি কিনে ক'ব কি এইটো 5 লাখ বনাই দিয়ক, 5 লাখ বনাই দিলে ইমান টকা পাব। এনেকুৱা কৰি টোটাল মোটামুটি এটা এমাউন্ট লল ই আমাৰ পৰা। যোৱা ছেপ্টেম্বৰৰ 6 তাৰিখত ই পুৱাৰ পৰা আৰম্ভ কৰি আমাক 12টা-1টালৈকে ফোন কৰিল। ফোন কৰাৰ পিছত ই আৰু ইৰ গিৰিয়েক দুজনে মোক ক'লে বোলে 6টা মানত আপোনালোকৰ ঘৰত আহি কিনে মই পইচা দিম। সিদিনা মোৰ গ্ৰুপৰো পইচা আছিল, আমাৰ NGO গ্ৰুপ আছে, মানে এক্সিছ বেংকৰ লোনৰ পইচা আছে, এইবিলাকত পইচা দিম কৈ কিনে ই মোক ফোন কৰিল। কৰাৰ পিছত ই আৰু পইচাটো বাদ দিয়ক, 6টা মানত ই আৰু ইৰ গিৰিয়েক দুটাই মোবাইল চুইচ অফ কৰিল। তাৰপিছত 1 দিন গ'ল, 2 দিন গ'ল, 3 দিনৰ দিনা ইহঁতৰ ঘৰত আহিলো খবৰ লোৱাৰ কাৰণে। মাইকীটো মানে ঘৰত নাই আৰু কি, মহিলাগৰাকী। তাৰপিছত ক'ত গ'ল, ইহঁতৰ ঘৰৰ মানুহ, মানে যিটো শ্বশুৰৰ ঘৰ আছে, ইহঁতৰ ঘৰৰ মানুহবিলাক গম নাপায়, ক'ত গৈছে ইহঁতে গম নাপায়, ইহঁতকতো কৈ যোৱা নাই। তাৰপিছত আমি মানে ইফাল কৰিলো আৰু খবৰ নাপালো। তাৰপিছত আমি আমাৰ ইয়াতে লোকাল থানাত এখন এজাহাৰো দিলো। এজাহাৰ দিয়াৰ পিছত এই থানাৰ পৰাই ক'লে যে ঠিক আছে আমি যাম খবৰ লোৱাৰ কাৰণে। এতিয়া ঘটনা হ'ল, এই মাইকীটো যে খালি মোৰ অকলৰে পইচা লৈছে এয়া নহয়, আমাৰ ইয়াতে বহুত মানুহ আছে, চবৰে পইচা লৈছে। পইচা লৈ কিনে ই চবকে ফট কৰি গৈছে। ইয়াৰ পৰা আমি বৰ্তমান ইয়াতে আপোনাক 20-25 জন মানুহ মান দেখাম, কিন্তু আৰু মানুহ আছে, ইয়াত বহুত পইচা লোৱা আছে। মোটামুটি এমাউণ্ট নহ'লেও 2.5-3 কোটি মান টকা হ'ব। বৰ্তমান আমি ইয়াতে 1.5-2 কোটি মান টকা হৈছে আৰু কি, আমি যিমান মানুহ আছে হিচাপ এটা করছো তো 1.5-2 কোটি মান টকা আছে।
কিন্তু ই নাম্বাৰ 1 দি কৈছিল এনি টাইম কৈছিল মোৰ দাদাই মোৰ লগত কাম কৰে আৰু ইয়াতে আমাৰ গোসাইগাঁৱত কিছুমান মানুহ আছে ইয়াৰ লগত জড়িত আছে আমি গম পাইছো গম পালেও ইক নপাক লৈ আমি একো ক'ব পৰা নাই কাৰণ আমি কিছুমান মোটা এমাউন্টৰ টকা এৰি আমি বেলেগ মানুহৰ একাউণ্টত লেনদেন কৰিছো আৰু একাউণ্ট বিলাক এইবিলাক কিছুমান একাউণ্ট ওলাইছে শ্বেয়াৰ মাৰ্কেটৰ একাউণ্ট বুলি ওলাইছে মানে ডিটেইলছটো ওলাৰ পাছত এতনে মাইকিটোক পালেহে আমি কিবা একটা ব্যৱস্থা কৰিব পাৰিম তাৰ মহিলা গৰাকীৰ নাম হৈছে কবিতা পাল আৰু গিৰিয়েকৰ নাম হৈছে সহদেৱ পাল ৰাইজক জনাব খুজিছো কি যদি কোনোবাই ইহঁতক আমি ইহঁতৰ ফটোটো দি দিম যদি কোনোবাই ইহঁতক বিচাৰি দিব পাৰে আমি ইহঁতক পুৰস্কৃত কৰিম আমাৰ ফালৰ পৰা কাৰণ আমি এনে মৰি আছো এতিয়া মানে পাব লাগে মানুহ গৰাকী যেনে তেনে পাব লাগে আমি 1 লাখ মান টকা দি দিম আমাৰ ফালৰ পৰা যিমান মানুহ আছো আমি সবাই মিলি দি দিম যদি মহিলা গৰাকী মানে কোনোবাই আনি দিব পাৰে বা যোগাযোগ কৰিব পাৰে আমাৰ নাম্বাৰ থাকিব নাম্বাৰত মানে কল কৰিলে আমি আনিম গৈ কিনি খালি আমাক ধৰাই দিব লাগে গোসাইগাঁও ওয়ার্ড নম্বর 4 তো কবিতা পাল একদিন আমার ঘরে গেছে আর কি তো যা কয় দিদি আপনি এত কষ্ট করেন মানে আমি বিধবা মানুষ এরকম সেলাই করি তো তারপরে আমাকে যা কয় যে আপনি এত কষ্ট করেন তো আমাকে 1 লাখ টাকা দেন ওটা আমি সুদে মানে কাজ করবো তো আমি কি কাজ করবো বলে শেয়ার মার্কেটে লাগাবো তোমাকে সপ্তাহে 2000 করে 50,000 টাকা আগে নিচ্ছে সপ্তাহে 2000 টাকা দিব তারপরে আমি আমার কাছে তো টাকা নেম কই পাম সেলাই ঠেলাই করি কয় তো আমাকে আমার একে পাড়ায় ঘর আমার গলায় মানে একটা চেন ছিল বা অল্প ছোট ছোট সোনা ছিল তো ওইটা জানে আমার ঘরে কিবা গোল্ড আছে তো কয় তাহলে আপনি ওইটা বন্ধক রাখা ওইটা দেন তো ওইটা 5% ইন্টারেস্ট রাখা আনেন আর আমি আপনাকে 10% ইন্টারেস্ট দিব তো আমি চিন্তা করলাম ঠিকই আছে যদি ওইটা দিয়ে আমার অল্প উপকার হয় তারপরে আমি গোল্ডটা বাইরে রাখা ওকে 50,000 দিছি ও আবার মোটামুটি 4-5 দিন পরে যায় কয় আরো 50,000 টাকা দেন আপনাকে কালকাই ঘুরে দিব তো এরকম 50-50 দুইবার আমি 1 লাখ টাকা আমার মানে সোনা ছিল ওইটা বন্ধক রেখে ওকে আমি মানে টাকাটা দিছি তারপরে আজকা দিব কালকা দিব ঘুরতে ঘুরতে আর নাই আর কি डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस